কৰোনাৰ ভয়াৱহতাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলৈ ওলাইছে বহু প্ৰত্যাশিত তথা ছাত্ৰ-ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই উদ্দেশ্যে অহা 15 মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সেৱা তথা অসম চৰকাৰে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই উদ্দেশ্যে শোণিতপুৰ জিলাৰ খলিহামাৰীস্থিত ফকৰুদ্দিন আলী আহমেদ বিদ্যালয়ত এক নতুন হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ মুকলি কৰাৰ লগতে কেন্দ্ৰটোৰ পৰীক্ষাৰ বাবে নিযুক্তি লাভ কৰা নিৰীক্ষকসকলৰ মাজত এক প্ৰশিক্ষণ কাৰ্যসূচী যোৱা 12 মাৰ্চ তাৰিখে বিদ্যালয়খনত অনুষ্ঠিত হৈছে। প্ৰশিক্ষণত বহুকেইজন সমল ব্যক্তিয়ে পৰীক্ষাটো নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বহুমূলীয়া প্ৰশিক্ষণ প্ৰদান কৰে। অপূৰ্ব কেউটৰ সহযোগত তেজপুৰৰ পৰা দেৱকুমাৰ হাজৰিকাৰ ৰিপৰ্ট বাৰ্তা 365। আৰু আমি আগৰ যিবিলাক কেন্দ্ৰ হৈছিল সেই কেন্দ্ৰত কাৰণ খুব কম সময়ৰ ভিতৰত আমি এইখন কৰিব লগা আছিল। আমাৰ স্কুলখনো এনেকুৱা ধৰণৰে, কিন্তু আমাৰ হয়তো যিটো পৰীক্ষা হিচাপে এতিয়া ইয়াত যি জমকত বা যিখিনি নীতি নিয়ম পালন কৰিব লগা আমাৰ স্কুলত সেইটো নাই। গতিকে নতুনকৈ হৈছে, গতিকে থাকিবই। দ্বিতীয় কথা, ইণ্ডিভিজুৱেলসকলক মই অনুৰোধ জনাব বিচাৰোঁ, মোৰ এই আদেশ নহয়, মোৰ আপোনালোকৰ প্ৰতি এটি অনুৰোধ। যিহেতু কেন্দ্ৰাধ্যক্ষ আছে, কেন্দ্ৰাধ্যক্ষৰ সন্মুখতে ৰাখি তেওঁ দিয়া কিছু কথাহে মই বক্তব্য আকাৰে আপোনালোকক দিছোঁ। যিহেতু এই পৰীক্ষা কেন্দ্ৰত মই 5 মাইল হায়াৰ ছেকেণ্ডেৰী কিছুদিন চলাইছিলোঁ হিচাপে আৰু গোলটেমাৰ হিচাপে থাকিলোঁ। এই হিচাপে কেন্দ্ৰাধ্যক্ষ ক'লে যে আপুনি আহিব দৰকাৰ আমাৰ শিক্ষকসকলৰ লগত নতুনকৈ চাৰ চিনাকিৰ যোগেদি এটা কথা ক'ব। গতিকে মই কোৱা কথাত যদি কাৰোবাৰ গাত ক'ৰবাত কেতিয়াবা বিষবস্ত হয় নিজগুণে মাফ কৰিব। প্ৰথম কথা, আমি প্ৰথম দিনাই যিহেতু আমি 9টা বজাত পৰীক্ষাৰ ষ্টুডেণ্ট ৰুম পাবই লাগিব, ৰুমত থাকিবই 9টা বজাত। আমি প্ৰথম দিনা প্ৰত্যেকজন নিৰীক্ষকক 8:20 ৰিপৰ্ট কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথম দিন এইটো দিয়াৰ উদ্দেশ্যটো অন্য দিনা 8:30 আহিলেও হ'ব। প্ৰথম দিনটোত এইটো কাৰণে দিব লগা হৈছে, বিনা একাডেমীৰ ষ্টুডেণ্টজন আহিল নতুনকৈ এইখন বিদ্যালয় কেন্দ্ৰ এখন নতুন আহি হয়তো বিব্ৰত হ'ব, মই ক'ত বহিম, কি কথা কি বতৰা। কাৰণ আমি এটা কথা ব্যৱস্থা ৰাখিম যে যিমান দূৰ পাৰা যায় অভিভাৱকসকল যদিও আহে আমি সিদিনা তেওঁলোকক তাতে গেটৰ সৈতে মাত কৰিম যে নাই আপোনালোক যাব নালাগে। তথাপি তাৰ মাজেৰে যদি আমাক বোলে নহয় মোৰ ছোৱালীজনী মই